নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ। বন্ধুসকল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ডাইৰেক্টৰেট জেনেৰেল ইন দ্য তিব্বেটিয়ান বৰ্ড পুলিচ ফ'ৰ্চত মেডিকেল অফিচাৰৰ কাৰণে চিলেকশ্যন চলি আছে আৰু ইয়াৰ কাৰণে চিলেকশ্যনৰ ডেট আৰম্ভ হ'ব 2 এপ্ৰিলৰ পৰা আৰু 1 মেলৈকে। গতিকে ইয়াৰ ভেকেঞ্চিসমূহ দিয়া আছে। ভেকেঞ্চিসমূহ এনে ধৰণৰ: ছুপাৰ স্পেচিয়েলিষ্ট মেডিকেল অফিচাৰ, স্পেচিয়েল মেডিকেল অফিচাৰ ইত্যাদি। আৰু ইয়াতে কোৱালিফিকেশ্যনসমূহ দিয়া হৈছে। ইয়াতে MBBS হ'ব লাগিব ফৰ ছুপাৰ স্পেচিয়েলিষ্ট মেডিকেল অফিচাৰৰ কাৰণে। তাৰপিছত ফৰ স্পেচিয়েল মেডিকেল অফিচাৰৰ কাৰণেও মেডিকেল কোৱালিফিকেশ্যন হ'ব লাগিব। ঠিক তেনেকৈ ফৰ মেডিকেল অফিচাৰৰ কাৰণে মেডিকেল কোৱালিফিকেশ্যন। তাৰপিছত এজ দিয়া আছে, এজ 50 বছৰতকৈ বেছি হ'ব নোৱাৰিব। তাৰপিছত SC ST সকলৰ কাৰণে ৰিলেক্সেশ্যন আছে। ST সকলৰ কাৰণে 5 বছৰ আৰু SC OBC সকলৰ কাৰণে 3 বছৰ। তাৰপিছত ইয়াতে মেথড অফ চিলেকশ্যন, মেডিকেল এক্সামিনেশ্যন এইবিলাকৰ বিষয়ে দিয়া হৈছে। আপোনালোকে নটিফিকেশ্যনত পঢ়ি চাব পাৰিব। তো বন্ধুসকল, আজিলৈ ইমানে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।